স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ভালেই বাৰু। আজি মই আপোনালোকৰ আগত বনাম বাঁহগাজৰ ৰেচিপি। খৰিচা যোনখিনি মই খৰিচা বনাই থৈছোঁ তাৰে আজি মই এটা পিঠাগুড়ি ৰেচিপি বনাম। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। আশা কৰোঁ সকলোৱে চাই ভাল পাব। আজি মই বনাবলৈ লৈছোঁ খৰিচা। এইখিনি মই ঘৰতেই কাটি থৈছিলোঁ খৰিচাখিনি। আজি মই খৰিচাখিনি পিঠাগুড়িৰ লগত বনাম। এইখিনি হৈছে চাউলৰ গুড়ি, মই গুড়ি কৰি লৈছোঁ। এইখিনি বনাম মাছৰ লগত। আপোনালোকে মাংসৰ লগতো খাব পাৰে, যোনে যেনে ধৰণৰ বিচাৰে খাব পাৰে। তেনেহ'লে ভিডিঅ'টো চাই থাকক। এনেদৰে মই কেৰাহীখন পাতি দিলা, তেল অকণমান দি দিছোঁ, বেছি দিয়া নাই। এনেদৰে মই নহৰুকেইটা থেতেলি লৈছোঁ। একেবাৰে গুড়ি কৰি ল'ব নালাগে, গুড়ি কৰিলে খাই ভাল নালাগিব। এতিয়া মই নহৰুখিনি দি দিম। নহৰুখিনি অলপ ৰঙচুৱা হ'লে ভাজি থাকিম। এতিয়া দেখিছে নহৰুখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে খৰিচাখিনি দি দিওঁ। মই ডাঙৰে দি দিছোঁ। এতিয়া খাই ভাল লাগে। এতিয়া মই খৰিচাখিনি ভালদৰে ভাজি ল'ম। নিমখ আন্দাজমতে দি দিব। হালধি গুড়ি মই 1.5 চামুচ দি দিছোঁ। অলপমান মছলা গুড়ি দিম, বেছি নিদিওঁ, যিহেতু পিঠাগুড়ি আঞ্জাখন। ইয়াতে জলকীয়া গুড়ি দিম 1 চামুচ। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম, বেছি ভাজিব নালাগে। গেছটো আপোনালোকে মিডিয়াম ফ্লেমৰ ৰখাব, নহ'লে পুৰা যাব পাৰে। ইয়াত প্ৰায় 5 মিনিট সময় এনেদৰে ভাজি থাকিলোঁ। দেখিছে ৰঙচুৱা হৈছে। আনফালে মই কৰি থৈছিলোঁ গৰম পানী। এতিয়া মই গৰম পানী ইয়াতে দি দিম। আপোনালোকে জোখমতে দি দিব পানী। আমাৰ 4জন মানুহৰ কাৰণে বনাম আঞ্জাখন, সেইকাৰণে মই আন্দাজমতে পানী দিম। আপোনালোকে যোনে যেনেকৈ যিমান মানুহ সিমানেই পানী দি দিব। মই পানীটো দি দিলোঁ। এতিয়া মই ইয়াতে দিম মাছ। গৰম পানী দিছোঁ, সেইকাৰণে মাছ দিম, নহ'লে ঠাণ্ডা পানী দিলে অলপ সময় পানীখিনি গৰম হ'ব দিব লাগিব। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মই এইখিনি যোৱাকালি ভাজি থৈ দিছিলোঁ। সেইদিনা আঞ্জাখন ইমান ধুনীয়াকৈ উতলি আছে। খৰিচাখিনি প্ৰায় সিজিলেই, 70% মান সিজিলেই। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম পিঠাগুড়ি। এইখিনি মই ঘৰতেই গুড়ি কৰি লৈছোঁ পিঠাগুড়িখিনি। পিঠাগুড়ি দিওঁতে এটা কথা মন কৰিব, এনেকৈ ওপৰৰ পৰা লাহে লাহে দিব লাগিব, নহ'লে পিঠাগুড়িখিনি গোটা হৈ যাব পাৰে। এনেদৰে আঞ্জা। আপোনালোকে যিমান ডাঠ খাব পাৰে, জুলীয়া খাব পাৰে, আপোনালোকৰ ইচ্ছা। মই বেছি ডাঠ নকৰোঁ, অলপ জুলীয়াই কৰিম, সেইকাৰণে বেছি পিঠাগুড়ি নিদিওঁ। আপোনালোকে ডাঠ খালে বেছি পিঠাগুড়ি দিব পাৰে। এয়া দেখিছেনে, তেনেই সহজ ৰেচিপি। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিব, বহুত খাই ভাল লাগে। প্ৰায় ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিওঁ। দুপৰীয়া ভাত পানী খাই আজৰি হৈ ল'লোঁ। বাঁহগাজৰ আঞ্জাকণো খালোঁ, বহুতেই খাই ভাল লাগিলে। গৰমত অৱশ্যে টেঙাটো খোৱাটো ভাল, সেইকাৰণে বাঁহগাজ আজি খালোঁ। বহুত ভাল লাগিলে খাবৰ কাৰণে। আপোনালোকেও ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে খাই। এতিয়া ভাবিলোঁ যিহেতু বহুত গৰম, ক'তো যাবও নোৱাৰোঁ, ইমান ৰ'দ দিছে বাহিৰত, সেইকাৰণে ভাবিলোঁ অলপ মই কাপোৰখনকে বওঁগৈ। মায়ে এনেই গামোচা লগাইছিলে, মই এতিয়া অলপ তাতে আহি পালোঁ আমাৰ তাঁতৰশালখনলৈ। এইখন হৈছে আমাৰ তাঁতৰশালখন, সকলোৱে চিনি পায়, মই তথাপিও এনেবাৰ দেখাই দিছোঁ। আৰু এয়া হৈছে মাছাই ফটা গামোচা আমি লগাইছিলোঁ। এইখন শেষেই হ'ব আৰু অলপ বেলেগ দেখিছিলে। এয়া গামোচাখন কাটিলোঁ, এইখিনি ভিডিঅ' কৰিব থাকি গ'ল। এয়া দেখিছেনে গামোচাকেইখন আমি
আমি 10খন গামোচা লগাইছিলোঁ এইকেইখন। এইবোৰ চব ফুলৰ চানেকি হয় এইবোৰ। আমি 10খন প্ৰায় গামোচা লগাইছিলোঁ, গোটেইকেইখনে কমপ্লিট হৈ গৈছে এতিয়া। ইমানতে শেষ কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুন হয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে এক নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।